ভাৰতৰ সৈতে সম্পৰ্ক অৱনতি ঘটাৰ মাজতেই আৰাক্কান সেনাই দেশৰ ভূখণ্ড নিয়ন্ত্ৰণ দখল কৰাৰ লগে লগেই বাংলাদেশৰ বাবে ডাঙৰ সমস্যা। মহম্মদ ইউনুছ এতিয়া শেখ হাছিনা প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰি দেশ এৰি পলায়ন কৰিবলৈ বাধ্য হোৱাৰ পিছতেই বাংলাদেশত এক অভূতপূৰ্ব সংকটৰ সাক্ষী হৈ আহিছে। ম্যানমাৰৰ আৰাক্কান সেনাই বাংলাদেশত আক্ৰমণ। TV9ৰ এক প্ৰতিবেদনৰ অনুসৰি সীমান্তত আৰাক্কান সেনা আৰু বাংলাদেশী সেনা বাহিনীৰ মাজত একাধিক গুলীচালনা সংঘটিত হৈছিল। স্থানীয় সূত্ৰই দাবী কৰিছে যে আৰাক্কান সেনাই বাংলাদেশৰ ভূখণ্ড কিছু অংশ নিয়ন্ত্ৰণ কৰি লৈছিল। অৱশ্য বাংলাদেশ চৰকাৰে এই সন্দৰ্ভত এতিয়াও কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই। 16 ডিচেম্বৰ ভাৰত উপমহাদেশ জনসাধাৰণৰ বাবে এক উল্লেখযোগ্য তাৰিখ। 1971 চনৰ দিনটো ঢাকা 93,000ৰো অধিক পাকিস্তানীৰ সৈন্যৰ সৈতে ভাৰতীয় সেনাৰ ওচৰত আত্মসমৰ্পণ কৰি যুদ্ধ অন্ত পৰে আৰু বাংলাদেশ স্বাধীনতা লাভ কৰে। কিন্তু 54 বছৰ পাছত বাংলাদেশ সাৰ্বভৌমত্ব আৰু নিৰাপত্তাৰ ক্ষেত্ৰত সৰ্বাধিক সংকটৰ সন্মুখীন হৈছে। এতিয়া নিউজ ডেস্ক ৰিপৰ্ট লাইট নিউজ 365।